প্ৰিয় শ্ৰোতা বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগলৈ মোৰ এটি স্বৰচিত কবিতা আগবঢ়াই আনিলোঁ। আহকচোন কবিতাৰ মাজলৈ যাওঁ। কবিতাৰ শিৰোনাম মৰমৰ ককাইদেউ। বুকুত বুজাব নোৱাৰা বেদনা, উজনি নামনি সকলোতে শোকত এতিয়া প্ৰিয়মান। শান্ত প্ৰবাহমান ব্ৰহ্মপুত্ৰ যেন স্থবিৰ, স্তব্ধ হৈ পৰিছে জনসমাৱেশ। তোমাৰ যান্ত্ৰণা বেদনাত মই নিদ্ৰাহীন হৈ পৰিছোঁ ককাইদেউ। ছাতি ফুটি ঘূৰি ফুৰিছোঁ, ভগৱানক কাতৰ প্ৰাৰ্থনা কৰিছোঁ, তোমাৰ মুক্তি অপেক্ষাত আছোঁ। তুমি COVID-19 সংক্ৰমিত ৰজাঘৰৰ চক্ৰান্তত পৰি ৰজাঘৰৰ এতিয়া শয্যাগতৰ আলহী। হয়তো বহুত কষ্টত আছা ন ককাইদেউ তুমি। তোমাৰ কষ্ট দেখি বুজাব নোৱাৰা বেদনা লৈ দুচকুত নিগৰিছে আমাৰ চকু পানী। শান্তিৰ বুকুত এতিয়া বিষাদৰ জুই, ভগৱানক কাতৰ প্ৰাৰ্থনা কৰিছোঁ, হাজাৰজন নিৰীহ জনতাৰ সৈতে তোমাৰ মুক্তিৰ দাবী জনাইছোঁ। ককাইদেউ, সুস্থ শৰীৰেৰে ঘূৰি আহা তুমি আকৌ আমাৰ মাজলৈ। ধন্যবাদ।